বৰপেটা পুলিচ ষ্টেচনত আজি কিছুদিন আগতে প্ৰায় এমাহমান আগত এটা ঘটনা ৰিপৰ্ট হৈছিলে। বৰপেটাৰ এগৰাকী স্থানীয় যুৱতীয়ে এটা কমপ্লেইন দিছিলে যে তেওঁক জিতু ৰায় বুলি এজন ব্যক্তিয়ে ফেচবুকৰ জৰিয়তে চিনাকি হৈ পেলাই বিভিন্ন ধৰণৰ চলাহী কথা মিছা কথা কৈ পেলাই তেওঁৰ পৰা তেওঁক চাকৰি দিম বুলি বা বিভিন্ন ক'ৰবাত কোম্পানীত চাকৰি দিম বুলি চৰকাৰী চাকৰি দিম বুলি তেওঁৰ পৰা প্ৰায় 10 লাখতকৈ অধিক টকা মানে লৈছিল, বিভিন্ন উপায়েৰে লৈছিল। আৰু এই গোটেই কথাটো আমি তদন্ত কৰি পেলাই গম পালোঁ যে তাত যিগৰাকী ব্যক্তি আছিলে ফেচবুক প্ৰফাইলবিলাক আমি চালোঁ আৰু বাকীখিনি এনালাইচিছ কৰাৰ পিছত আমি দেখিলোঁ যে জিতু ৰায় যিগৰাকী ব্যক্তি, জিতু ৰায় গৰাকীয়ে এই যিগৰাকী আমাৰ বৰপেটাৰ স্থানীয় যুৱতী তেওঁক মিছা তথ্য ভুৱা কথা কৈ চলাহী কথা কৈ তেওঁৰ পৰা এইখিনি পইচা আহৰণ কৰিছিল।